Hello guys, welcome to my YouTube channel. তো প্ৰথমে সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল আৰু এতিয়া আপোনালোকক এটা ভেলাঘৰ দেখাম আমাৰ ওচৰতে বনাইছে বলক আৰু আজি হ'ল উৰুকা আৰু এতে হোম পুৰিব অহাকালি ৰাতিপুৱা আৰু এতিয়া আমি ভেলাঘৰটো চাব গৈছোঁ। তো গাইজ আমি আহি পাই গ'লো ভেলাঘৰ আৰু এইটো মানে আজিকালি চহৰত ঢেঁকী নোহোৱা হৈ গৈছে। এইটো এটা প্ৰকৃতি ঢেঁকী। আমাৰ ঘৰৰ ওচৰৰে দাদা কেইজনমানে বনাইছে। To saaf kare আপোনালোকে এতিয়া আমি ভিতৰত সোমাম বলক। ইয়াতে ধুনীয়াকৈ চিৰি বনাই দিছে উঠিবৰ কাৰণে। আজিকালি নগৰ চহৰবোৰত ভেলাঘৰ নেদেখাই হৈছে আৰু আমাৰ ঠাইখিনিৰ এইটোৱে এটা ভেলাঘৰ। অহাকালি পুৱাৰ পৰিৱেশটো আপোনালোকক দেখাম আৰু এতিয়া একেবাৰে ৰাতিপুৱাহে লগ পাম আপোনালোকক। হেই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈছে সেইকাৰণে মই গুড মৰ্ণিং কৈছোঁ আৰু এতিয়া গৈ আছোঁ য'ত হোমপুৰা হৈছে তাতে আৰু য'ত ভেলাঘৰ বনাইছে তাতে গৈছোঁ। আজি ভেলাঘৰটো জ্বলোৱা কথা আছে 8টা বজাত, 9টাই বাজিল কিবা কৰিলে নাজানো আৰু আজি বহুত ঠাণ্ডা। তো গা চা ধুই ওলাইছোঁ ধুনীয়াকৈ বলক। চ' আমি আহি পাই গ'লোঁ য'ত হোম পুৰিছে। চাওক जय श्री राम। চ' এতিয়া আমি সেৱা কৰিব যাওঁ মন্দিৰত। আটাটো যদি বিয়া যদি ডিঙিত যদি নালাগে দি কি লাভ? নহয় নহয় আটাটো 1 কেজি দিয়া নাই, কিবা বেয়া হৈ যদি কোনোবাই যদি কয় আদা বেয়া নহয় তেনেহ'লে আটাটো পাব লাগিব।
তো গাইজ এতিয়া সেৱা কৰি ফুট চুট ল'লোঁ আৰু এতিয়া গৈ আছোঁ ভেলাঘৰত চাই থাকক ভিডিঅ'লৈ আৰু এতিয়া নজ্বলাই কিন্তু চাই আহোঁ দেৰি হ'ব জ্বলাওঁতে মানুহবোৰ যোৱাই নাই সেইকাৰণে আৰু যাই পেলাই ঘৰত যাই ভেলাঘৰটো জ্বলালেই আৰু আধা আদি হ'ল জ্বলোৱা আৰু এতিয়া বুট দিলে বুট চুট খালোঁ আৰু এতিয়া ওলাইছোঁ ঘৰলৈ য'ত হোম পুৰিছিল তাতেও বুট দিছিল চাহ দিছিল খালোঁ আৰু এতিয়া ঘৰত যায়ো চাহ খাম আৰু ঘৰত ককা আইতাহঁতক সেৱা কৰিব বাকী আছে আৰু ভিডিঅ'টো ভাবিছোঁ ইয়াতে সমাপ্ত কৰি দিওঁ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই